আউলা চৌকাৰ ওচৰত দুখন বাহনৰ মাজত দুৰ্ঘটনা, কোনো লোক হতাহত হোৱা নাই। আউলা চৌকা অঞ্চলত আজি আবেলি প্ৰায় 4:30 এটা পথ দুৰ্ঘটনা সংঘটিত হয়। মংগলদৈ অভিমুখে গৈ থকা AS13M 5837 নম্বৰৰ এখন ছুইফ্ট ডিজাৰ গাড়ী আৰু KA51AG 3883 নম্বৰৰ এখন কণ্টেইনাৰৰ মাজত সংঘৰ্ষ ঘটে। সৌভাগ্যবশতঃ ঘটনাটোত কোনো লোক হতাহত হোৱা নাই। জানিব পৰা মতে ছুইফ্ট ডিজাৰখনৰ স্বত্বাধিকাৰী ইমান আলী, তেওঁৰ ঘৰ 2 নম্বৰ ৱাৰ্ডত। ঘটনাটো মানে আমি তৰাগাঁও মছজিদত কিবা মিলেট এখন আছিল, তেতিয়া মই এনে নিউজ কৰিব গৈছিলোঁ, মই পেচটো কৰোঁ। এই আলুচুকা পাৰ হৈ বাংলাগড় বজাৰৰ আলুচুকাৰ মাজত মানে মই কিবা নিউজ চাই আহিছিলোঁ, কিবা নিউজ লিখি আহিছিলোঁ। মানে কেতিয়া কি হ'ল মই নিজে গম নাপালোঁ, মানে শব্দ এটা হৈছে ট্ৰাকত। হোৱাৰ লগে লগে মই খিৰিকী ওলাই দৌৰ মাৰি দিছোঁ। দিয়াৰ পিছত মই অলপ পিছত চাইছোঁ মানে বেলুনকেইটা ওলাই গৈছে আৰু নামি পেলাই চাইছোঁ গাড়ীখন, আগৰ গাড়ীখন ভাঙিছে। গাড়ীৰ মালিকৰ হয় 2 নম্বৰ ৱাৰ্ডত, তেখেতৰ লগতে মই গৈছিলোঁ। মানুহ কেইজন আছিলে আপোনালোকৰ? মানুহ আমি এনেই মালিক আৰু মই আছিলোঁ, আৰু পিছত এনেকৈ বাতৰি মানুহ এজন উঠি আছিল, কিন্তু মই চিনি নাপাওঁ দেই গ'ল মানে। একোতো হোৱা নাই কাৰো? নাই নাই, কাৰো একো হোৱা নাই। সেইখন গাড়ী কিবা হৈছে নেকি? সেইখন গাড়ী আগত কিবা কম জমা হৈছে। কি গাড়ী আছিলে এইখন? এইখন কিবা ট্ৰাক আছিল, কিবা বক্স ট্ৰাক এনেকুৱা আছিল আৰু এইখনত কি ক্ষতি হৈছে, যথেষ্ট ক্ষতি হৈছে এইখনৰ, কিন্তু একো হোৱা নাই আৰু মই আগত বহি আছিলোঁ। তাৰপিছত যেতিয়া শব্দটো হৈছে মই খিৰিকী নামি দিছোঁ আৰু। দৰঙৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট JBP ভাৰত।